নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল ৰাজকুমাৰ এছটিচি আজি আপোনালোকৰ এটা মোৰ বিশেষ অনুৰোধ আজি এই ভিডিঅটো যিমান পাৰে সিমান শেয়াৰ কৰক বহুত শেয়াৰ কৰক যাতে এই ভিডিঅটো সকলোজন ব্যক্তিলৈ যায় এই ভিডিঅটোৰ যোগেদি যাতে কিবা এটা সজাগতা আহে বিশেষকৈ হেসকলে পাক যিসকলে গাড়ী চলায় বিশেষকৈ আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅটো প্লিজ শেয়াৰ কৰক আৰু গাড়ী চলাসকলে যদি ভিডিঅটো পায় আৰু চাই ভিডিঅটো চাই যদি অলপ কিবা এটা সচেতনতা আহে অলপ মানে বুজি পায় তাৰমানে এই ভিডিঅটোৰ যোগেদি ইয়াৰ আগতে মই এই বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে কিয় ভাড়া বেছিকৈ দিব লগা হৈ আছে আমি অনুৰোধ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ভাড়া বেছিকৈ নল'ব কিন্তু কি হৈছে কালক্ৰমত সেইটো কিন্তু হৈ উঠা নাই বৰ্তমানো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভাড়া কিন্তু সিমানে লৈ আছে অৰ্থাৎ বহুত অসুবিধাৰ সৃষ্টি হৈছে যে এদিনত আহা যাওয়া কৰোতে যদি 100 টকাতকৈ অলপ বেছি যায় এতিয়া ধৰক আমাৰ ইয়াৰ অঞ্চলৰ কৈছো যে এজন ষ্টুডেণ্ট যদি বাগানৰ পৰা আহিব লগা হয় মিৰ্জালৈকে কলেজলৈকে সো আপ এণ্ড ডাউন আপোনাৰ 100 টকাৰ ওপৰত পৰি যায় এতিয়া সেই ঘৰখনত যদি ইনকাম যদি বহুতেই কম হয় ধৰকচোন 300 টকা ইনকাম হয় মানে ঘৰত দেউতাকে বহুত গৰীব বহুত মানে কষ্ট কৰি পঢ়ুৱাই আছে কিন্তু যদি কলেজৰ নামত যদি হসাকৈ 100 টকাতকৈ ওপৰত ভাড়া দিব লগা হয় তাতকৈ দুখৰ কথা কি হ'ব পাৰে আৰু হয়তো কলেজৰ ষ্টুডেণ্টজনে বহুত ভাল ষ্টুডেণ্ট হ'লেও বেয়া লাগি তাৰমানে কি কৰিব লাগিব কোন পঢ়া বাদ দিব লগা হ'ব পাৰে তেতিয়া দায়িত্বটো কাই ল'ব গতিকে অলপ আপোনালোকৰ নিশ্চয় নিজৰ ল'ৰা ছোৱালী কলেজত পঢ়ে আপোনালোকৰ নিশ্চয় কোনোবা আত্মীয় কলেজত পঢ়ে অলপ ভাবি লওক প্লিজ মই জানিছো মানে কি বহুতে কৈছে কি বহুত মানে ড্ৰাইভাৰো কয় কি কয় যে কি বহুত তেলৰ দাম বাঢ়িছে বহুত হৈছে কিন্তু তেলৰ দাম যিমান বাঢ়িছে তাতকৈ ভাড়া বহুত দুগুণে বেছি লোৱা হৈছে সো গতিকে বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভাড়াটো অলপমান বিবেচনা কৰি লওক যিমান পাৰে মিনিমাম লওক মই ইয়াৰ আগতে ভিডিঅ'টো বনাইছো এনেকুৱা ভিডিঅ'টো কিন্তু ভিডিঅ' এনেকুৱা বনোৱাৰ পিছতো কিন্তু কেনেকুৱা হোৱা নাই যেটো মানে হাৰত মানে কি হ'ব লাগিছিল মানে সজাগতা আহিব লাগিছিল সেই সজাগতাটো অহা নাই সো মই অনুৰোধ কৰিছো হয়তো বহুত দল সংগঠনে ইতিমধ্যে বহুত মানে চেষ্টা কৰি আছে এই বিষয়ত যে যিমান পাৰে চেষ্টা কৰিছে বহুত ধন্যবাদ তেখেতসকলক কিন্তু কথাটো যে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটো অলপ গুৰুত্ব সহকাৰে ললে অলপ বেছি ভাল হয় কাৰণ কিয় ৰেগুলাৰ এখনতকৈ যদি বেছি লাগে অলপ দিগদাৰ হয় ধনী মানুহৰ কাৰণে হয়তো দিগদাৰ নহব পাৰে কিন্তু ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে এইটো সো সেইকাৰণে কৈছো বিশেষকৈ ছাত্ৰ ছাত্ৰী যিসকলে এই ভিডিঅ'টো চাই আছে প্লিজ তেখেতসকলে এই ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যদি মোৰ ভিডিঅ'টো নতুন অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰিছো এটা মানে কেনেকুৱা হৈছে বৰ্তমান সময়ত এনে ছাত্ৰ ছাত্ৰীসকলৰ মনত মানে কেনেকুৱা হৈছে বহু দিনৰ মূৰত কলেজ খুলিছে পঢ়াৰ মন বৰ বিশেষ ইতেও বল ভালদৰে আহা নাই আৰু বৰ মানে কেনেকুৱা এটা ইমান দিন বহি হঠাৎ যেতিয়া মানে এটা পৰিৱেশ পায় কলেজৰ পৰিৱেশ সেই পৰিৱেশটো বৰ্তমান ভালদৰে ইতেও ঘূৰি অহা নাই মনত মানে কেনেকুৱা হৈ আছে কি পঢ়াৰ পৰা ইচ্ছাটো হোৱাই নাই আৰু এনেকুৱা সময়ত যে আকৌ ভাড়া বেছি কৰি দেই কেনেকুৱা এটা হ'ব মানে কেনেকুৱা এটা পৰিস্থিতি হ'ব ঘৰৰ পৰা অসুবিধা পায় দিবলৈ মানে দিব 2 দিন দিব 3 দিন সদায়তো দিব নোৱাৰিব নাই তো অসুবিধা হৈ যাব বহুত সো অনুৰোধ কৰি গৈছো মই হাতজোৰ কৰি গৈছো প্লিজ আপোনালোকে বিবেচনা কৰক প্লিজ ড্ৰাইভাৰ হেণ্ডিমেন যাই ভাড়া লয় গাড়ী বাছ ভাড়া হওক টেম্পোৰ ভাড়া হওক যাই লয় প্লিজ অলপমান চিন্তা কৰক আপোনাৰ নিশ্চয় মংগল হ'ব ভাল হ'ব প্লিজ অন্তত কলেজীয়া ছাত্ৰ ছাত্ৰীৰ ভাড়া বাঢ়ি মানে বেছিকৈ নল'ব প্লিজ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব